হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মোৰো ভাল। মই সুমিতাই আজি অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ওলাইছোঁ যাবলৈ আইথানলৈ বুলি। এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। কালি মই মাৰ ঘৰলৈ আহিছিলোঁ আৰু আজি ৰাতিপুৱা মই এতিয়া আইথানলৈ বুলি ওলাই আহিলোঁ। এয়া আমাৰ আইথানৰ পৰিৱেশটো অকণমান আপোনালোককো দেখাইছোঁ। আৰু ইয়াতে মোৰ এটা ৰিকুৱেষ্ট আপোনালোকলৈ, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এয়া ভিনদেউৱে গাড়ী চলাইছে। আৰু এয়া আমাৰ আইথানলৈ যোৱা ৰাস্তাটো। যিসকলে অহা নাই তেওঁলোকে আহিব পাৰিব। আৰু আইথানলৈ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, যিহেতু আমি আহিছিলোঁ আৰু 15 মিনিটমান লাগে। আমি এতিয়া ফাইনেলি আইথান আহি পাইছোঁহি। আৰু আজি হৈছে 26 জানুৱাৰী। মানুহবিলাক লাহে লাহে আহি আছে। আৰু আমি ৰাতিপুৱাই যিহেতু সোনকালে ওলাই আহিলোঁ, সেইটো কাৰণে এতিয়া ইমান ভিৰ হোৱা নাই। আমি যিহেতু প্ৰতি বছৰে অহা হয়েই, আৰু মোৰ ঘৰ যিহেতু ইয়াতে, আমি ইয়ালৈ প্ৰতি বছৰে আহোঁ আৰু সেইবাবে এইবাৰো আহিলোঁ এনেকৈ। আৰু এতিয়া মই চাকিখিনি লৈ ল'বগৈ লাগিব ইয়াতে। আপোনালোকে যদি নানো বুলি ভাবে চাকি ঘৰৰ পৰা, তেতিয়াও ইয়াত কোনো কথা নাই, পাব। দোকান লাগিয়ে থাকে যিসকলে নাজানে। আৰু যিসকলেতো আহিছে তেওঁলোকে গম পায়েই, ইয়াত চাকি বন্তি সকলোখিনি থাকেই, ইয়াতে ল'ব পাৰে। আৰু এতিয়া আমি চাকি ল'বলৈ গৈ আছোঁ। যিসকলে আইথানলৈ আহি পোৱা নাই তেওঁলোকে আহিব পাৰিব। বগীবিল পাবগৈ নালাগে আৰু আমোলাপট্টি হৈ এফালে মোহনা ঘাটেদি আহিব পাৰিব আৰু জামিয়া হৈও আহিব পাৰে। লগতে কুমানিচিগা বুলি কয়, সেইফালেও আহিব পাৰে। এতিয়া আমি চাকি বন্তি লৈ লৈছোঁ ইয়াতে। মিঠাতেলৰ চাকি জ্বলাব পাৰে, ঘিউ চাকি জ্বলাব পাৰে, কোনো কথা নাই। যিসকলে আগৰ পৰা মিঠাতেলৰ চাকি জ্বলায় তেওঁলোকে মিঠাতেলৰ চাকি জ্বলাব পাৰে, আৰু যিসকলে ঘিউ চাকি জ্বলায় তেওঁলোকে ঘিউ চাকি জ্বলাব পাৰে। আৰু আমি যিহেতু বছৰত ৰূপৰ ফুল দিওঁ আৰু সেইবাবে ৰূপৰ ফুলো লৈ লৈছোঁ। আৰু এইখন কলি আইথান, শ্ৰী শ্ৰী কলি আইথান। আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। আমি আইথানলৈ কোন কোন আহিলোঁ কোৱাই হোৱা নাই। আমি আহিলোঁ বাইদেউ, মই, ভিনদেউ আৰু মানুহজন, ল'ৰাটো আৰু বাইদেউ ছোৱালীজনী, আমি গোটেইকেইটাই আহিলোঁ। আৰু এতিয়া আমাৰ চাকি বন্তি জ্বলাই হৈ গ'ল। আৰু এতিয়া আমি ওলাই আহিছোঁ আইথানৰ পৰা। আৰু ইয়াত কি কি বজাৰ লাগে আপোনালোকক সকলোখিনি দেখাই থাকিম। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এয়া আমি এতিয়া ওলাই আহিছোঁ। আৰু ইয়াতে এতিয়া আইথানৰ বাহিৰত, আৰু এয়া বিলাহী, কবি, ইয়াৰ পৰা চব্জিও লৈ যাব পাৰিব কোনোবাই নিওঁ বুলি ভাবিলে। আৰু এতিয়া আমি এইবিলাক আপোনালোকক দেখাইছোঁ অকণমান। আগতে বহুত ডাঙৰ আছিলে চাপৰি, কিন্তু এতিয়া নদীয়ে খহাই খহাই এতিয়া চাপৰিটো নাইকিয়াই হৈ গৈছে। আৰু এয়া চানা অলা দেখিছোঁ, চানা অকণমান কিনি লওঁ খাবলৈ।
ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাই থাকে। বাই।